𝘈𝘗𝘧𝘊 আঁচনি 10,000 টকা আপোনালোকৰ সকলো মহিলাই সোমালে নে বাৰু মোৰ কিন্তু সোমালে নমস্কাৰ সকলোকে মই লিলি কাকতি আপোনালোকক মই মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু ভিডিঅ'টো অলপ স্কিম নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো আজি ভিডিঅ'টো মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ওপৰত মই বনাবলৈ লৈছো উদ্যমিতা আঁচনি 10,000 টকা আপোনালোকৰ সকলো মহিলাই সোমালে নে বাৰু মোৰ কিন্তু সোমালে এয়া কালি মই উলিয়াই আনিলো এয়া 10,000 টকা এতিয়া এই 10,000 টোৰ পৰা মই কেনেকৈ ইনকাম কৰি মই উপাৰ্জন কৰিম তাকে মই অলপ ভিডিঅ' কৰি দেখুৱাইছো আপোনালোকক আৰু সম্পূৰ্ণকৈ চাব আহকচোন এতিয়া আমি ভিডিঅ'টো চাওঁ যেতিয়া উদ্যমিতা আঁচনি ফৰ্মখনত কি দেখুৱাম বুলি জীৱিকা সখী বাইদেৱে কি দেখুৱাব লাগিব কি বিষয়টোত আপুনি উপাৰ্জন কৰিব সেই ফৰ্মখন দিছিলে তেতিয়া মই ফৰ্ম পুৰাইছিলো এই নেমু ফাৰ্মৰ হৈ মই পুৰাইছিলো কিন্তু নেমু ফাৰ্ম তেতিয়াৰ পৰা মই পচাবলৈ লৈছিলো প্ৰায় 100-150 বেছি হ'ব আৰু পচাই থৈছিলো এয়া হৈছে আমাৰ নেমু বাৰী ইয়াৰ পৰা আমি প্ৰতি বছৰে 3,000 ওপৰত ইনকাম কৰি থাকো আৰু এইডৰা হৈছে নেমু বাৰী চাওক আপোনালোকে আৰু এয়া দেখুৱাই গৈ আছো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে প্ৰায় 50-60 জোপা মানে নেমু আছিল হয়তো এতিয়া খৰাঙত অলপ মৰি গৈছে যেহেতু এই বছৰৰ খৰাংটো বেছি আৰু এয়া পুলি অকণমান ৰুই আপোনালোকক প্ৰচেছটোহে দেখাই দিছোঁ এইটুকুৰা মাটিতে আমি যে নেমু পুলি এখন সৰুকৈ 150 মান পুলি ৰুবলৈ সিদ্ধান্ত লৈছোঁ এইটুকুৰা মাটিতে আৰু এয়া চাই থাকিব যে প্ৰচেছটো দেখাই দিছোঁ কাৰণ খৰাং এতিয়া ৰুব নোৱাৰি যিহেতু জাগল ধৰিব লাগিব আৰু বতৰ আহিব লাগিব এতিয়া মই অলপ দেখাইহে দিছোঁ যাতে এইটুকুৰা মাটিতে আমি আৰু 100-150 পুলি ৰুব পাৰিম এয়া চাওক ৰুইছোঁ আৰু এইফালে এইটুকুৰা জেগা যে দেখিছে আপোনালোকে ইয়াৰ পৰা প্ৰায় দূৰেই হ'ব অলপ এইটো ঢাপ তুলি লৈ আমি ৰুম এইখিনি হৈছে নেমু বাৰী আৰু ইয়াতো বহুত ফল মূল আছে বাৰু সেইখিনি কথা নকওঁ ইয়াৰ উপৰিও আমি আৰু কি সিদ্ধান্ত লৈছোঁ এই 10,000 টকাটো পাই আপোনালোকক মই দেখুৱাই গৈ আছোঁ চাই থাকিব এয়া হৈছে যিহেতু নেমু ছিজনটোত হয় বাৰিষা আৰু তাৰ পৰা আমি যিখিনি ইনকাম কৰিব পাৰোঁ খৰালি কমি যায় সেইকাৰণে আমি ভাবিছোঁ এটা ফিচাৰী আছিলে সেই ফিচাৰীটোৰ মানুহজনে চাফ চিকুণ কৰি থৈছে এই উদ্যমিতা আঁচনিৰ যোগেদি যিটো টকা আহিছে সেই টকাটো তাত অলপ আমি অহা বছৰলৈ যিহেতু বাৰিষা ছিজনতে মাছটো দি থ'ম বুলি ভাবিছোঁ আৰু 4-5 কেজি মাছ দি থ'লে আমাক খৰালি মাহলৈ আমি ধৰক 5-6,000 টকা তাৰ পৰা অধিক আমি উপাৰ্জন কৰিব পাৰিম যিহেতু এয়া চাফ চিকুণ কৰি এয়া মানুহজনে থৈছে আৰু তাৰ উপৰিও আত্মসহায়ক গোটৰ পৰা বেংকৰ ঋণ লৈ মই কি কৰিছোঁ তাকে অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু সৰুকৈ এখন দোকান ধৰিছিলোঁ 10,000 টকাটো পালে ইয়াতে অকণমান বহলাম বুলি আৰু সেয়েহে মানুহজনৰ লগতে দুইজনে সহযোগ কৰি সেইখিনিও আগবাঢ়িছোঁ এয়া চাওক এনেকুৱা সৰু মেচিন লৈ দিছিলোঁ 4-5টামান আৰু এতিয়া তাৰ পৰাও বহুতখিনি ইনকাম কৰিলে আৰু এতিয়াও তাত কিছু বাকী আছে বনাবৰ কাৰণে সেইখিনিও বনাই মই আগবাঢ়িম আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে সম্পূৰ্ণ জনাব ভাল পালে লাইক কমেণ্ট কৰিব আজি ভিডিঅ'টো মানে শেষত মই মুখ্যমন্ত্ৰী মামাক অশেষ ধন্যবাদ